এজাক আবতৰীয়া বৰষুণ, হাড় কঁপোৱা শীতৰ মাজতে এজাক বৰষুণ। বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ। শীতৰ প্ৰথম জাক বৰষুণৰ পিছতে নামিছে হাড় কঁপোৱা শীত। ৰাজ্যত আজি কি ৰূপ ল'ব বতৰে? শীতৰ মাজতে মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আহিল মুষলধাৰ বৰষুণ। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বছৰৰ প্ৰথম জাক বৰষুণ। শীতৰ মাজতে মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহিল মুষলধাৰ বৰষুণ। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বছৰৰ প্ৰথম জাক বৰষুণ। বৰষুণৰ পিছতে ৰাজ্যত কমাত নিম্নগামী হৈছে ফৰাস্তম্ভ। গুৱাহাটীতে এতিয়ালৈ আঁতৰাই নাই ঘন কুঁৱলীৰ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্যৰ সৰ্বনিম্ন তাপমাত্ৰা হ'ব 14 ডিগ্ৰী চেলছিয়াছ। আনফালে সৰ্বোচ্চ তাপমাত্ৰা হ'ব 25 ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজ্যৰ দুখনকৈ জিলাত হ'ব পাৰে ধাৰাসাৰ বৰষুণ।